হাই ফ্ৰেণ্ডছ ওয়েলকাম। আজি আমি চাওঁ কেইটামান অতি প্ৰয়োজনীয় ৰিজনিং যিখিনি অসম পুলিচ এছ আই কনষ্টেবল বা PNRD এক্সাম হ'ব, ছেক্ৰেটাৰিয়েট এক্সাম হ'ব, তো সেইবিলাকৰ কাৰণে অতি প্ৰয়োজনীয় হয়। মই ভালদৰে বুজাই দিবৰ কাৰণে আপোনালোকক চেষ্টা কৰিম কেনেধৰণে এইখিনি অতি কম সময়ৰ ভিতৰতে ছল্ভ কৰিব পাৰি। তো আপোনালোক আজি প্ৰথম কুৱেশ্যনটো চাই লৈছোঁ। কুৱেশ্যন নম্বৰ 1ত আছে আমাৰ, দেখা পাইছে আপোনালোকে মোবাইল স্ক্ৰীণত। প্ৰথম পেয়াৰত আছে আমাৰ প্ৰশ্নবোধক চিন। প্ৰথম সংখ্যাটো আমাক দিয়া নাই। ছেকেণ্ড সংখ্যাটো কি আছে 27 আছে। নেক্সট পেয়াৰটোত কি আছে চাওক 64:125। এতিয়া প্ৰথম যিটো দিয়া নাই সেইটো বাদ দিয়ক, দি থকাকেইটাত চাওক এতিয়া কি আছে। প্ৰথম নেক্সট সংখ্যাটোত আছে আমাৰ 27, অৰ্থাৎ 27টো 3 কিউব নহয়নে? 3 কিউব, অৰ্থাৎ 3 কিউব মানে হৈছে যে 3টা পূৰণ কৰিলে আমি কিমান পাম? 27 পাম। 3 3 গুণ 9, 3 9 গুণ 27। ঠিক আছে। নেক্সট পেয়াৰটোলৈ আহক। 64 আছে নেক্সটত। 64 অৰ্থাৎ 64 মানে কি 4 কিউব। ঠিক আছে, মানে 4টা যদি আমি 3টা যদি পূৰণ কৰোঁ, 3টা যদি পূৰণ কৰোঁ আমি কিমান পাম? 64 পাম। ঠিক আছে। 4 4 গুণ 16, 4 16 64। ঠিক আছে। নেক্সট 125 আছে। 125 আছে, দেখা পাইছে আপোনালোকে। তো এনেকৈ স্ক্ৰীণত লিখা অভ্যাস নাই, চ' অলপ আখৰবিলাক খেলি মেলি হৈ গৈছে, হ'লেও বুজি পাইছে নিশ্চয়। 125 আছে নেক্সটটোত। 125 কি হ'ব? 5ৰ কিউব নহ'বনে? 5ৰ কিউব, অৰ্থাৎ 5ৰ কিউব মিনছ 5 যদি আমি 3টা পূৰণ কৰোঁ কিমান পাম? 125 পাম। এতিয়া চাওক 3 4 5। ঠিক আছে, এইটোত ক্ৰমটোত মন কৰক, সংখ্যাৰ যিটো ক্ৰম হয় এইটোত মন কৰক। 3 4 5 আছে, গতিকে ইয়াৰ ওপৰত কি আহিব? 2 আহিব। এইটো কমন চেঞ্চৰ কথা নহয় জানো? 2 কিউব যদি আমি কৰোঁ কিমান পাম? 2 কিউব কৰিবলৈ হ'লে আমি পাম ইয়াত 2 2 4, 4 2 8 পাম, নহয়নে? 8 পাম। আমাৰ ৰাইট আনচাৰটো কি হ'ব তেতিয়াহ'লে? অপশ্যন বি। ঠিক আছে, এই প্ৰশ্ন চিহ্নত কি বহিব? 8 বহিব। আশা কৰিছোঁ বুজি পাইছে এইটো। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। কুৱেশ্যন নম্বৰ 2। ইয়াত এতিয়া মন কৰক আপোনালোকে, প্ৰথম পেয়াৰটোত আছে আমাৰ 25 আৰু 36। ঠিক আছে। নেক্সট পেয়াৰটোত কি আছে চাওক। নেক্সট পেয়াৰটোত আছে, প্ৰথম সংখ্যাটো দিয়া নাই আমাক, দ্বিতীয় সংখ্যাটো দিয়া আছে 100। ঠিক আছে। এতিয়া তেতিয়াহ'লে কি কৰিব লাগিব আমি? ইয়াত মন কৰক 25টো কিহৰ বৰ্গ হয়? 25 যদি আমি এনেধৰণে চাওঁ, 25টো কিহৰ বৰ্গ? 5ৰ বৰ্গ। ঠিক আছে। 5 যদি আমি 2টা পূৰণ কৰোঁ কিমান পাম? 25 পাম। 5 5 গুণ 25। ঠিক তেনেদৰে 36 সংখ্যাটো আছে আমাৰ, 36, অৰ্থাৎ 36টো কিহৰ বৰ্গ হ'ব? 6, 6 স্কুৱাৰ। ঠিক আছে। 6 যদি 2টা পূৰণ কৰোঁ তেতিয়াহ'লে 36 পাম। 6 6 গুণ 36। নেক্সট নাম্বাৰটো আমাক দিয়া নাই। ঠিক আছে, এইটো খালী ৰাখিছোঁ। নেক্সট আছে 100 আছে নেক্সট। ঠিক আছে। তেতিয়াহ'লে 100টো কৰিলে আমি কি পাম? 10 10 গুণ 100। ঠিক আছে, 10 স্কুৱাৰ। 10 স্কুৱাৰ। ঠিক আছে। এতিয়া তেতিয়াহ'লে কি হ'ব চাওক, ইয়াত চাওক, এই ক্ৰমটোত চাওক, ফাৰ্ষ্ট পেয়াৰটোত চাওক 5 6। ঠিক আছে, ফাৰ্ষ্ট পেয়াৰটোত 5 6 আহিছে, গতিকে ইয়াত আছে 10। তেতিয়াহ'লে 5টো ইয়াৰ 6ৰ ওপৰত কি আছিলে? 5 আছিলে। 5 সৰু আছিলে, গতিকে 10ৰ ওপৰত কি আহিব? ডেফিনেটলি 9 আহিব। 9 স্কুৱাৰ যদি কৰি দিওঁ আমি 9 9 গুণ কিমান পাম? 81 পাম। ঠিক আছে, 81 পাম। ইয়াত ডি হৈছে আমাৰ ৰাইট আনচাৰ। ভেৰি ইজি হয়, অকণমান ভালদৰে চালে আপোনালোকে এইখিনি গম পাই যাব। ঠিক আছে। তো নেক্সট কুৱেশ্যনটো চাইছোঁ। নেক্সট কুৱেশ্যন 3। ইয়াত যদি আমি চাবলৈ যাওঁ, ফাৰ্ষ্ট পেয়াৰটোত কি আছে চাওক, 6:11। নেক্সট পেয়াৰটো প্ৰথম সংখ্যাটো নাই, তাৰ পাছৰ সংখ্যাটো আছে 38। ঠিক আছে। তেতিয়াহ'লে আমি এইটোত যদি কৰিবলৈ যাওঁ, চাওক এতিয়া 6। ঠিক আছে। 6 মানে কি, ইয়াত আপুনি 6টো এনেকৈ লিখি লওক, 6 11। নেক্সটটোত আমাক নাই দিয়া, তাৰপাছত আছে 38। ঠিক আছে। এতিয়া ইয়াত যদি আমি এনেধৰণে চাবলৈ যাওঁ, ইয়াত কোনো পধ্যে এইটো ভাল তেনেকৈ ধৰণে মিলাব নোৱাৰি, গতিকে আমি এইটো যদি এনেকৈ কৰিব নোৱাৰোঁনে? 3 স্কুৱাৰ, 3 3 গুণ 9 প্লাছ 2 9 2। ঠিক আছে। ইয়াত যদি চাওঁ আমি 2 স্কুৱাৰ প্লাছ 2 2 2 গুণ 4 যোগ যদি 2 কৰোঁ 6 হ'ব। ঠিক আছে। 3 3 গুণ 9 যোগ যদি 2 কৰোঁ 11 হ'ব। আৰু 38ত যদি চাবলৈ যাওঁ, 6 6 36 মানে 6 স্কুৱাৰ, 6 6 36 প্লাছ 2 যদি কওঁ
কি পাম 636 প্লাছ 2 ইজিকেল 38 পাম ঠিক আছে গতিকে ইয়াত যদি এনেধৰণে চাবলৈ যায় ইয়াতো যদি চাবলৈ যায় 2 3 ঠিক আছে ইয়াত 2 3 আহিছে আৰু 6 গতিকে ইয়াত যদি 5 হ'ব তেতিয়াহ'লে ঠিক আছে এই ক্ৰমটো মন কৰক 2 পাছত 3 আহিছে তেতিয়াহ'লে 5 পাছত 6 গতিকে ইয়াৰ ওপৰত কি হ'ব 6 ওপৰত 5 আহিব 5 স্কয়াৰ যোগ যদি আমি 2 কৰোঁ কিমান পাম 5 স্কয়াৰ 5 5 গুণ 25 যোগ যদি 2 কৰিবলৈ যাওঁ আমি তেতিয়াহ'লে কিমান পাম 27 পাম ঠিক আছে 25 যোগ 2 27 পাম গতিকে ৰাইট আনসাৰ আমাৰ হ'ব অপচন বি ঠিক আছে অপচন বি হ'ব আমাৰ ৰাইট আনসাৰ 27 আশা কৰিছোঁ এইটো বুজি পাইছে নেক্সটত চাইছোঁ নেক্সট 4 নম্বৰ এই ৰিজনিংখিনি হৈছে আচলতে গোটেই অকণমান মানে ব্ৰেইনৰ খেল হয় অকণমান ভালদৰে চালেই গোটেই কথাখিনি ইয়াতে ওলাই থাকে ঠিক আছে নেক্সট কুৱেশ্যনটোত চাইছোঁ 4 নম্বৰ ফাৰ্ষ্ট পেয়াৰটোত আছে আমাৰ 125:216 216 নেক্সট পেয়াৰটো প্ৰথম সংখ্যা নাই পাছৰ সংখ্যাটো আছে 512 এইটো ঠিক তেনেদৰে যদি আমি চাবলৈ যাওঁ কি হ'ব 125 টো ইয়াত এনেকৈ ধৰণে লিখি লৈছোঁ 125 টো আমি যদি চাবলৈ যাওঁ কি হ'ব 5 কিউব নহ'বনে দ্যাট মিন্স 5 তিনিটা পূৰণ কৰিলে আমি 125 পাম 5 5 গুণ 25 5 25 125 ঠিক আছে নেক্সট সংখ্যাটো আছে আমাৰ 216 আছে তেতিয়াহ'লে 216 যদি কৰিবলৈ যাওঁ 6 কিউব 6 কিউব 6 6 36 ঠিক আছে আকৌ যদি আমি 6টা পূৰণ কৰোঁ 36 লগত কিমান পাম তেতিয়াহ'লে ইয়াত পাম আমি 216 ঠিক আছে নেক্সট আমাক দিয়া নাই উলিয়াব লাগিব তাৰপাছত 512 আছে 512টো কিহৰ কিউব হ'ব 512টো হ'ব 8ৰ কিউব ঠিক আছে 8 গুণ 64 আকৌ 64 লগত যদি 8 পূৰণ কৰোঁ আমি পাম 512 ঠিক আছে তেতিয়াহ'লে ইয়াত চাওক এই সংখ্যা ক্ৰমটোত চাওক 5 6 তেতিয়াহ'লে 7 8 ঠিক আছে ক্ৰমটো মন কৰিছেনে 5 6 নেক্সট নাই আমাক দিয়া নাছিলে আমি নাজানো তাৰপিছত 8 আহিছে গতিকে ইয়াত হ'ব 7 গতিকে 7 কিউব নহ'বনে 7 কিউব গতিকে 7 যদি আমি 3টা পূৰণ কৰোঁ তেতিয়াহ'লে কিমান পাম 7 3টা পূৰণ কৰিলে 7 7 গুণ 49 49 ইনটু যদি 7 কৰোঁ আমি কিমান পাম তেতিয়া পাম 3 4 3 পাম ঠিক আছে 3 4 3 অৰ্থাৎ অপচন বি হৈছে আমাৰ ৰাইট আনসাৰ ঠিক আছে আশা কৰিছোঁ এইটো বুজি পাইছে নেক্সট কুৱেশ্যনত আহিছোঁ কুৱেশ্যন নম্বৰ 5 ইয়াত চাওক এতিয়া ফাৰ্ষ্ট পেয়াৰটোত আছে আমাৰ 2:9 নেক্সটত আছে 2 কিমান হ'ব আমি সেকেন্ড যিটো পেয়াৰ তাৰ সেকেন্ড নাম্বাৰটো আমি নাজানো ওলাব লাগে ঠিক আছে ইয়াত এতিয়া 5 নম্বৰ এইটো 2 আছে এইটো কেনেকৈ কৰিম আমি চাওক 2 লিখি লওক এনেকৈ 2 9 28 অলপ প্ৰেক্টিছ কৰিলে এইখিনি আহি যাব আৰু নেক্সট আমাক নাজানো কি আছে কি হ'ব গতিকে এইটো যদি আমি চাওঁ 2 কিউব 2 2 গুণ 4 2 4 গুণ 8 যোগ যদি 1 কৰোঁ 9 হ'ব ইয়াতো ঠিক তেনেধৰণে আমি যদি কৰোঁ ইয়াত 1 কিউব প্লাছ 1 কিউব দ্যাট মিন্স 1 3টা পূৰণ কৰিলেও আমাৰ কি হ'ব একেই হ'ব তাৰ লগত যোগ 1 কৰিলে আমি কিমান পাম 2 পাম 2 কিউব অৰ্থাৎ 2 যদি আমি 3টা পূৰণ কৰোঁ তেতিয়া 8 পাম 2 2 গুণ 4 2 4 গুণ 8 যোগ 1 কৰিলে 9 পাম ঠিক আছে ঠিক তেনেধৰণে ইয়াত যদি আমি কৰোঁ 3 কিউব 3 3 গুণ 9 ঠিক আছে 3 9 গুণ 27 অৰ্থাৎ 3টা পূৰণ কৰিলে 27 পাম যোগ 1 কৰিলে আমাৰ 28 হ'ল ঠিক আছে এতিয়া এই ক্ৰমটো মন কৰক 1 2 3 আহিছে নেক্সট কি আহিব তেতিয়াহ'লে 4 আহিব 4 কিউব যদি কৰোঁ কিমান পাম 4 4 16 4 16 64 যোগ 1 সমান কিমান পাম 65 পাম ঠিক আছে 65 হৈছে আমাৰ ৰাইট আনসাৰ অপচন এ হৈছে আমাৰ কাৰেক্ট আনসাৰ আশা কৰিছোঁ এইটো বুজা পাইছে নেক্সট কুৱেশ্যনত আহিছোঁ কুৱেশ্যন নম্বৰ 6 ইয়াত ফাৰ্ষ্ট পেয়াৰটোত মন কৰক কি আছে 15:24 16 হোৱাট নেক্সট নাম্বাৰটো কি হ'ব ইয়াত নেক্সট পেয়াৰৰ নেক্সট নাম্বাৰটো কি হ'ব ইয়াতো ঠিক তেনেধৰণে আমি যদি চাবলৈ যাওঁ 15
ফাৰ্ষ্ট সংখ্যাটো আছে আমাক 15 তাৰপিছত আছে 24 তাৰপিছত আছে 63 নেক্সট আমি নাজানো 15 গতিকে ইয়াত যদি আমি চাবলৈ যাওঁ এনেধৰণে 4 স্কোয়াৰ কি হয় 16 হয় -1 যদি কো আমি কিমান পাম 15 পাম ঠিক আছে 4 স্কোয়াৰ দ্যাট মিন্স 4 * 4 4 * 16 16 পৰা যদি 1 মাইনাস কো আমি কিমান পাম 15 পাম নেক্সট যদি আমি কৰো 5 স্কোয়াৰ 5 5 25 অৰ্থাৎ 5 স্কোয়াৰ মিন্স 5 * 5 5 দুটা পূৰণ 5ৰ দুটা পূৰণ ফল যদি দুটা 5 পূৰণ কো আমি 25 পাম 25ৰ পৰা 1 মাইনাস কৰিলে আমি কিমান পাম 24 পাম নেক্সট যদি আমি চাবলৈ যাওঁ 6 4 5 63 আছিল আমাৰ গতিকে 6 নাহে এটো আমাৰ আহিব 8 আহিব ঠিক আছে 8 স্কয়াৰ যদি কৰো আমি কিমান পাম 64 পাম ঠিক আছে 8 স্কয়াৰ দ্যাট মিন্স 8 * 8 8 8 গুণ 64 -1 63 পাম ঠিক আছে এতিয়া এটোলে মন কৰক সংখ্যাৰ ক্ৰমটোলে মন কৰক 4 5 আছে গতিকে 8ৰ পাছত কি আহিব ডেফিনেটলি 9 আহিব 9 স্কয়াৰ -1 হ'ব 9 * 9 = 81 হ'ব ঠিক আছে 9 * 9 = 81 -1 হ'ব ঠিক আছে কি হ'ব তেতিয়াহলে ইয়াৰ ৰাইট আনসাৰ 80 হ'ব আমাৰ ঠিক আছে 80 হৈছে আমাৰ ৰাইট আনসাৰ অপচন সি ঠিক আছে সি হৈছে আমাৰ ৰাইট আনসাৰ আশা কৰিছো এটো বুজা পাইছে নেক্সট কোৱেশ্চন নম্বৰ 8 ইয়াত এতিয়া চাওক ফাৰ্স্ট পেয়াৰটোত আছে আমাৰ 8:27 নেক্সট পেয়াৰটোত আছে 64:5 আমি কি নাজানো গতিকে 8 আছে 27 আছে নেক্সট আছে 64 নেক্সট আমাৰ কি নাজানো গতিকে ইয়াত চাওক আপোনালোকে 8 আছে এটোত আমাৰ চাব লাগিব যে 8 টো হলে হলে কি কৰিব লাগিব 2 কিউব ঠিক আছে 2 যদি 3টা পূৰণ কৰো 2 * 2 আমি কিমান পাম 8 পাম ঠিক আছে তেতিয়া হলে 27 পাবলৈ হলে কি কৰিব লাগিব 3 কিউব মানে 3টা পূৰণ কৰিলে 27 পাম 3 * 3 = 9 3 * 9 = 27 ঠিক আছে গতিকে ইয়াত চাওক 64 আছে গতিকে কি কৰিব লাগিব 4 কিউব অৰ্থাৎ 4 * 16 4 * 16 64 ঠিক আছে তেতিয়া হলে এতিয়া এই ক্ৰমটোত মন কৰক 2 পালো 3 পালো 4 পালো তেতিয়া হলে নেক্সট সংখ্যাটো আহিব 5 5 কিউব অৰ্থাৎ 5 5 25 5 25 125 ঠিক আছে ইয়াত আহিব সংখ্যাটোত কি আহিব ইয়াত 125 আহিব ঠিক আছে 125 হৈছে আমাৰ ৰাইট আনসাৰ অপচন বি আশা কৰিছো এটো বুজি পাইছে আৰু যদি ভিডিওটোৱে কিবা উপকৃত হৈছে বুলি ভাবিছে দেন প্লিজ শেয়াৰ কৰিব তো নেক্সট কোৱেশ্চনত আহিছো কোৱেশ্চন নম্বৰ 9 ইয়াত আহিছে ফাৰ্স্ট পেয়াৰত 49:125 সেকেন্ড পেয়াৰত আছে প্ৰথম সংখ্যাটো নাই নেক্সট সংখ্যাটো আছে আমাৰ 1 এতিয়া চাওক এনেকুৱা দেখিলে অকমান পাজল লগা চান্স থাকে গতিকে অকনমান ভালদৰে মন কৰিব 49 ইয়াত আছে 49 125 আছে ঠিক আছে ইয়াত আমাক দিয়া নাই নেক্সট আছে 1 49 এটো বিশেষ চাবলগে নাই 7 7 গুণ 49 ঠিক আছে 7 ৰ স্কয়াৰ অৰ্থাৎ 7 7 গুণ 49 7 দুটা পূৰণ কৰি আমি 49 পালো তেতিয়া হলে চাওক ইয়াত 125 আছে তেতিয়া হলে কি হ'ব এটোত 125 তো এনেকে স্কয়াৰত নাহিব গতিকে কিউবতে আহিব হয়নে গতিকে কিউবত আহিব যেহেতু 5 কিউব অৰ্থাৎ 5 5 25 5 25 125 ঠিক আছে 5 কিউব হ'ব 5টা 3 পূৰণ কৰিলে আমি 125 পাম কিন্তু ওপৰত চক স্কয়াৰ হে আহিলে ঠিক আছে গতিকে এটোত কি হ'ব তেতিয়া হলে এটোটো আমাক দিয়াই নাই এই সংখ্যাটো আমাক দিয়া নাই ঠিক আছে অকল 1 দিয়া আছে গতিকে ইয়াত যেহেতু নেক্সট নাম্বাৰটো কিউব আহিছে গতিকে 1 আৰু কিউবে হ'ব ঠিক আছে ইয়াত 1 আৰু কিউবে হ'ব কিন্তু ইয়াত এটা কথা মন লক্ষ্য কৰক এই পেয়াৰটো চাও এতিয়া 5 6 7 ঠিক আছে তলৰ পৰা গৈছে তলত আছে সৰু সংখ্যাটো 5 আছে 6 7 এটা গেপত আছে 7 গতিকে 1 আছে ইয়াত এটা গেপ যদি ইয়াত যাও আমাৰ কি হ'ব 3 নহবনে 3 হ'ব কিন্তু ইয়াত ফাৰ্স্ট নাম্বাৰটোত কি আছিল স্কয়াৰ আছিল সেকেন্ড নাম্বাৰটোত কিউব আছিল আমি ফাৰ্স্ট নাম্বাৰটোত কি দিব লাগিব তেহলে স্কয়াৰ দিব লাগিব সেকেন্ডটোত কিউব আছে ঠিক আছে 3 স্কয়াৰ হয়নে অৰ্থাৎ 3 3 গুণ 9 9 হৈছে আমাৰ কাৰেক্ট আনসাৰ ঠিক আছে 9 হৈছে আমাৰ কাৰেক্ট আনসাৰ আশা কৰিছো এটো বুজা পাইছে আপোনালোকে বুজি পাইছে তো নেক্সটটোত আহিছো 10 নম্বৰ
ইয়াত আছে চাওক ইয়াত আছে ফাৰ্ষ্ট পেয়াৰটোত 6:25 নেক্সট পেয়াৰটোত আছে প্ৰথম সংখ্যাটো নাই আমাৰ সেকেন্ড নাম্বাৰটো আছে 9 ঠিক আছে 6 আছে 25 তাৰপিছত আমাক দিয়া নাই তাৰপিছত 9 আছে এতিয়া চাওক 6 আছে যেহেতু ইয়াত আমি কেনেকৈ ধৰণে চাব লাগিব ইয়াত 25 আছিল এটো ধৰিব পাৰিছে নাই জানো 25 টো কিহৰ 5 স্কয়াৰ অৰ্থাৎ 5 * 5 কিমান পাম 25 পাম আৰু 9 যেহেতু আছে ইয়াত তেতিয়াহলে 3 স্কয়াৰ ঠিক আছে এতিয়া কিন্তু মন কৰক ইয়াত কি আছিল 6 আছিল যেহেতু কিন্তু 6 টোক আপুনি একো ভাগে কৰিব নোৱাৰিব 3 দুগুণ হে 6 হ'ব 2 3 গুণ 6 হ'ব ঠিক আছে ইয়াত স্কয়াৰ বৰ্গ কোনো কথা নাই গতিকে ইয়াত 6 টো 6 ভাগে ৰাখি দিওক ঠিক আছে এতিয়া পেয়াৰটোলে মন কৰক মানে 6 या बार 1 যদি দি দিও পেয়াৰটোত মন কৰক 5 6 ঠিক আছে 5 6 হেতু পেয়াৰৰ মতে যদি আমি যাও 3 4 নাইবনি ইয়াত 4 ঠিক আছে 4 আহিব গটিকে ৰাইট আনসাৰ কি হ'ব আমাৰ অপচন এ 4 হ'ব আমাৰ ৰাইট আনসাৰ ঠিক আছে আশা কৰিছো এটো বুজি পাইছে তো বন্ধুসকল এতিয়া নেক্সট 11 নম্বৰ কোৱেশ্চনটো চাইছো চাওক এতিয়া ইয়াত ফাৰ্ষ্ট পেয়াৰটোত আছে 1:8 নেক্সট পেয়াৰটোৰ প্ৰথম সংখ্যাটো নাই তাৰ পাছৰ সংখ্যাটো আছে 64 গতিকে আমি এতিয়া যদি পাতি লও 1 নেক্সট নাম্বাৰটো আছে 8 তাৰ পাছৰ সংখ্যাটো আমাক দিয়া নাই তাৰ পাছত আছে 64 গতিকে একৰ কাৰণে আমি বিশেষ এতিয়া ইয়াত একো কৰিব নোৱাৰো কাৰণ কি হ'ব চাই ল'ব লাগিব গতিকে 8 আছে ইয়াত যেহেতু গতিকে 8ক আমি কৰিবলৈ হলে কি হ'ব লাগিব 2 কিউব অৰ্থাৎ 2 3টা পূৰণ কৰিলে আমি 8 পাম আৰু 64 অৰ্থাৎ 4 কিউব 4 যদি 3টা পূৰণ কৰি আমি 64 পাম এতিয়া ইয়াত সংখ্যাৰ ক্ৰমখিনি মন কৰক এতিয়া ইয়াত 1 আছে গতিকে 1 টো আমি স্কয়াৰ লিখিম নে 1 টো আমি কিউব লিখিম হেতু কনফিউজনত আমি থাকিব পাৰো গতিকে চাওক ইয়াত যদি আমি ইয়াত গুটেকিটা সংখ্যা কিউবতে গৈছে ঠিক আছে ইয়াত যদি আমি 1 কিউব লিখো তেতিয়া হলে নেক্সট এ নাম্বাৰটোত কি লিখিব লাগিব কিউবে লিখিব লাগিব গতিকে চাওক 1 2 3 এই সংখ্যাৰ ক্ৰমটো মন কৰক 1 2 ইয়াত একো নাই মানে আমি এটো উলিয়াব লাগে নেক্সট নাম্বাৰটো আছে 4 গতিকে ইয়াত যদি আমি সংখ্যাৰ ক্ৰমটো চাও তেতিয়া হলে সংখ্যাৰ ক্ৰমটো মতে ইয়াত 3 হ'ব লাগে আৰু যদি ইয়াত আমি কিউব লিখো তেতিয়া হলে আমি ইয়াতো কিউব লিখিব লাগিব ঠিক আছে গতিকে ইয়াত যদি কিউব আছে কিউব লিখো আমি তেতিয়া হলে ইয়াত কিউব লিখিলে কি হ'ব 3 কিউব লিখিলে কি হ'ব 3 যদি আমি কিউব লিখিবলৈ যাও তেতিয়া হলে 3 * 3 * 3 = 27 পাম কিন্তু ইয়াত আমাৰ অপচনত জানো 27 আছে কোবাত নাই গতিকে আমি ইয়াত যদি তেতিয়া কি কৰিব লাগিব স্কয়াৰ বহাই চাব লাগিব স্কয়াৰ বহাই চালে কি হ'ব ইয়া যদি স্কয়াৰ বহাই দিও ইয়াতো স্কয়াৰ বহাব লাগিব গতিকে 3 ত যদি স্কয়াৰ কৰো তেতিয়া হলে কিমান পাম 9 পাম ঠিক আছে আমাৰ কিন্তু অপচনত 9 আছে এটো আপোনালোকে মানে অকমান লক্ষ্য কৰিলে বুজি পাই যাব ঠিক আছে ভুল এটাটো নহয় কিন্তু এটো যদি ইয়াত যদি 27 থাকিলে হেতিন 9 না থাকি তেতিয়া হলে আপুনি কি কৰিব পাৰিলে হেতিন কিউব বহাব পাৰিলে হেতিন কিন্তু ইয়াত যেহেতু নাই 27 গতিকে আমি স্কয়াৰ কৰিলো ঠিক আছে স্কয়াৰ কৰিলো তো আশা কৰিছো এটো বুজি পাইছে নেক্সট কোৱেশ্চনটো আহিছো জনাব আপোনালোকে বুজি যদি পোৱা নাই তথাপিও জনাব মোক কমেন্টত কমেন্ট কৰি ঠিক আছে তো নেক্সট আহিলো 12 নম্বৰ ইয়াত আছে ফাৰ্ষ্ট পেয়াৰটোত 4:27 নেক্সট পেয়াৰটোত চাওক নেক্সট পেয়াৰটোৰ প্ৰথম সংখ্যাটো আমাক দিয়া নাই নেক্সট সংখ্যাটো আছে 125 ঠিক আছে ইয়াত যদি আমি এনে ধৰণে লিখি লও 4:27 নেক্সট নাম্বাৰটো আমাক দিয়া নাই তাৰ পাছত আছে 125 ঠিক আছে 125 আছে এতিয়া চাওক 4 অৰ্থাৎ 2 স্কয়াৰ ঠিক আছে 2 স্কয়াৰ 2 দুগুণ 4 2 দুটা পূৰণ কৰিলে আমি 4 পাই গলো নেক্সটত চাওক এতিয়া 27 আছে গতিকে 27 হ'বলৈ হলে কিউব কৰিবই লাগিব কাৰণ 3 কিউব 3টা পূৰণ কৰিলে আমি 27 পাম নেক্সট আমাক উলিয়াব দিছে একো নাই কিন্তু নেক্সট নাম্বাৰটো চাওক 125 আছে 125ক আমি স্কয়াৰ কৰিব নোৱাৰো কিউবে কৰিব লাগিব 5 25 125 অৰ্থাৎ 5 কিউব 5 * 5 * 5 ঠিক আছে এতিয়া সংখ্যা ক্ৰমটোত যদি মন কৰে 2 3 আছে নেক্সট নাম্বাৰটো আমি উলিয়াব লাগে ইয়াত 5 আছে গতিকে ইয়াত যদি এই ভাগৰ চাও আমি 2 3 ইয়াত কি আহিব 4 আহিব লাগিব তাৰ পাছত 5 আহিব ঠিক আছে 4 আহিব লাগিব গতিকে কিন্তু ইয়াত চাওক ফাৰ্ষ্ট পেয়াৰটো সেকেন্ড নাম্বাৰটো আমি কিউব কৰিছো আৰু সেকেন্ড পেয়াৰটো সেকেন্ড নাম্বাৰটো আমি কি কৰিছো কিউব কৰিছো কিন্তু ফাৰ্ষ্ট পেয়াৰটো ফাৰ্ষ্ট নাম্বাৰটো আমি কি কৰিছিলো স্কয়াৰ কৰিছিলো গতিকে ইয়াতো আমি কি কৰিব লাগিব স্কয়াৰ কৰিব লাগিব গতিকে 4 স্কয়াৰ যদি কৰো কি হ'ব 4 4 16 হ'ব
অৰ্থাৎ অপশ্যন বি হৈছে আমাৰ কাৰেক্ট আনচাৰ আশা কৰিছোঁ এইটো বুজি পাইছে তো নেক্সট কুৱেশ্যনত আহিছোঁ কুৱেশ্যন নম্বৰ 13 আৰু আজি শেষৰ কুৱেশ্যনটো যিখিনি অতি প্ৰয়োজনীয় হয় তো নেক্সট পেয়াৰটোত চাওক ফাৰ্ষ্ট পেয়াৰটো আছে আমাৰ 25:49 নেক্সটটোত আমাৰ ফাৰ্ষ্ট নম্বৰটো দিয়া নাই আৰু ছেকেণ্ডটোত আছে 121 গতিকে ফাৰ্ষ্ট নম্বৰটো 25 আছে যিহেতু 25 আছে 25ৰ যদি আমি উলিয়াবলৈ যাওঁ কি হ'ব 5 স্কোয়াৰ হ'ব অৰ্থাৎ 5 দুটা পূৰণ কৰিলে আমি কি পাম 25 পাম 5 5 25 নেক্সট আছে 49 আছে 49ও যদি আমি কৰিব যাওঁ কি পাম তেতিয়াহ'লে 7 স্কোয়াৰ অৰ্থাৎ 7 7 গুণ 49 7 যদি আমি দুটা পূৰণ কৰোঁ 7 × 7 তেতিয়াহ'লে কি পাম 49 পাম ঠিক আছে নেক্সট আমাক দিয়া নাই নেক্সট সংখ্যাটো তেতিয়াহ'লে আৰু তাৰ পাছৰ সংখ্যাটো কিমান দিয়া আছে 121 দিয়া আছে অৰ্থাৎ 121 মানে হৈছে 11 121 অৰ্থাৎ 11 স্কোয়াৰ 11 × 11 ঠিক আছে এইখিনি কি বুজি পাইছে জানো 11 × 11 লিখিব পৰা নাই মই মাউচটো ভালদৰে তো নেক্সট এতিয়া ইয়াত যদি আমি চাব যাওঁ এনেকৈ ধৰণে এইটো যদি চাব যাওঁ এই সংখ্যাৰ যিটো পেয়াৰ হয় সংখ্যাৰ ক্ৰমটো যদি চাব যাওঁ 5 আছে 7 আছে অৰ্থাৎ 5 6 7 এটা এৰি আছে হয়নে 6 7 তাৰপিছত 11 আছে গতিকে 7 8 9 10 11 ঠিক আছে এই সংখ্যাটো কি হ'ব তেতিয়াহ'লে 9 আহিব আৰু যিহেতু এইখিনি গোটেইখিনি স্কোয়াৰ কৰিছোঁ যদি 9 স্কোয়াৰ কৰি দিওঁ আমি কিমান পাম 9 9 গুণ 81 পাম ঠিক আছে 9 স্কোয়াৰ দ্যাট মিন্স 81 9 × 9 ৰাইট আনসাৰ আমাৰ অপশ্যন বি তো এইখিনি আছিলে মই নেক্সট আৰু কেইটামান ভিডিঅ' বনাম ৰিজনিঙৰ ওপৰত আশা কৰিছোঁ ভিডিঅ'টো ভাল পালে তো থ্যাংক ইউ থ্যাংকস ফৰ ৱাচিং